বিশ্ব শান্তি আৰু মংগলৰ কামনাৰে মাজুলীৰ ফুলনি কুঁহিয়াৰবাৰী গাঁৱত বহাগৰ ৩ তাৰিখৰ পৰা ৭ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। আজি প্ৰথমটো দিনৰ কাৰ্যসূচী হিচাপে মাংগলিক কৰ্মৰে এই অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হয়। তাৰে কিছু কিয়দাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। আজি বহুদিনৰ পৰিকল্পনাৰে আজি আমি বিশ্ব শান্তি আৰু সুদূৰ অসম শান্তিৰ হকে আমি এটি ৭ দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ আয়োজন কৰিছোঁ। আৰু সেই ভাগৱতৰ জৰিয়তে মই কামনা কৰিছোঁ যে গোটেই পৃথিৱী আমাৰ সকলোৱে সুখময় হওক, আনন্দময় হওক, অসূয়া অপ্ৰীতি আৰু হিংসা সেইখিনি যাতে দূৰ হয় তাৰ কাৰণে কামনা কৰি আমি ৭ দিনীয়া কাৰ্যসূচীৰে আমি ভাগৱত উদযাপন কৰিম। আমাৰ মাজুলীৰ ভিতৰতে অতি ঐতিহ্যপূৰ্ণ এখন গাঁও কুঁহিয়াৰবাৰী গাঁও। এই কুঁহিয়াৰবাৰী গাঁৱৰ হৰি মন্দিৰত সমস্ত কুঁহিয়াৰবাৰী গাঁৱৰ ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ৭ দিনীয়া অখণ্ড ভাগৱতৰ আয়োজন কৰিছে। আজি তাৰে প্ৰথম দিন আৰম্ভ কৰা হৈছে। বিশ্ব শান্তি আৰু সমস্ত ৰাইজৰ মংগল কুশলাৰ্থে এই অখণ্ড ভাগৱতৰ আয়োজন কৰা হৈছে। আৰু সমস্ত মাজুলীয়ে নহয়, আমাৰ সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ ইয়ালৈ আহিব আৰু আহিছেও। সেইসকলেও এই অনুষ্ঠানত উপভোগ কৰি নিশ্চয় মনত সন্তোষিত হ'ব আৰু আমাৰ মানৱ জাতিৰ কল্যাণ হ'ব বুলি আমি আশা কৰিছোঁ।